মৰ্নিং আশা কৰিছোঁ আপোনালোকৰ বহুতে ভাল আজি মোৰো বহুত ভাল পুৰা ফাটে দিছোঁ আজি তাতে মোৰ বহুতে ভাল লাগছে কিয় আজি আমাৰ সৰ্থেবাৰীত মই চিনি পায়ে সৰ্থেবাৰী তো সৰ্থেবাৰীত আহি আছে আজি আমাৰ মৰমৰ মামা তাৰ মানে হিমন্ত বিশ্ব শৰ্মা মই ইমান লেকচাৰ নেদো লেকচাৰ দিলি মামাই গুচি যাব আৰু মই এটা ভেল্টা মুখেদি ভেটি দেখা লাগিব তে সোনকালে যাওঁ বলক ঐ বাই বাই দে সকলোকে বাই বাই সৰু বেৰা ওলো ইমান সৰ্থেবাৰী আছে পাম বেছি দূৰ নহয় না আমাৰ বেৰা 1 কিলোমিটাৰ মান দূৰ মামাই আহা লোকেশ্যনটো হ'ল সৰ্থেবাৰী য'ত সভা হয় তাতে মামা আহিব তাৰমানে কি ক'ব তাৰমানে ৰাস্তাৰ পৰা উলিয়াই পুলিচ আৰু ৰাস্তাৰ পৰা উলিয়াই পুলিচ এতিয়া আগত পুলিচ আদি আছে আহি পাইছি বোধ হয় এই চাইকেলখন এতিয়া থ'ব লাগিব আকৌ এতিয়া থওঁ চাইকেলখন গাড়ী চক এই মানুহ চক এই মন্দিৰটোত চক অহদি যাম অহদি যাম অহদি যোৱা ভাল বাপৰে বাপ ভিতৰে যোৱা ভাল নেকি আছে ইবাগে আছে এম্বুলেঞ্চ আছে কিবা কিবি আছে এখন বধে সৰ্থেবাৰীৰ এম্বুলেঞ্চ চিনি পাইছোঁ মই দেখাতে অহদি যোৱা ভাল অহদি যোৱা ভাল এতিয়া লাইন লাগিলোঁ বৰ্তমান আইছি তাই তাতে বধ দেখছি তাতে আমি যাব নোৱাৰোঁ খালি ভাল হ'লা হৈয়ে ইবাগে হাউচফুলে চব বাগে হাউচফুল সিবাগে চাওঁ ইন'ভা দেখোনে ইবাগে হাউচফুল আইসি বধর দেখাই বলে বৰ্তমান মামা আহিছে এই বাগে যাব এই বহুত মানুহ বাপৰে বাপ পুৰা ঠেলা হেঁচা লাগি গৈছে এই কিবাকে উঠিব লাগিব মই সকলোৱে দৌছি আপি যাবি পুৰা দৌছি চেলজা তাতে সোনকালে যাব হে ভাই ঐ মামা ঐ আগৰ বাগে যাব লাগিব আগৰ বাগে তিনিটা বন্ধ দেখা পাব আগৰ বাগে যাব লাগিব সকলোৱে দৌছি দে ময়ো দৌৰোঁ আল্লাহ কাকাল চাকাল ভাঙি যাব আপনার আমার গাড়ি বর্তমান মামাই বর্তমান ফরচুনারত আইছি মামাই গেল বোধহয় কৃষ্ণগুরুত যাব বোধহয় পাছত বোলেৰোৱে দেখোনে চাইকেল টাইকেল চুৰ হৈ যাব ভাই সোনকালে ঘৰত যোৱা ভাল এতিয়া বতৰ কি হৈছে এনকে টিভিও হৈছে বোলে চাই ল ভাল এতিয়াতো নাই না একবাৰ চাই ল ভাল এনকে টিভি আৰু ৰং নিউজ লাইভ না কি হয় এখন নিউজ লাইফৰ গাড়ী আমি যি চাওঁ নিউজ লাইফ হয় না নহয় হয় শান্তি নিউজ লাইফৰ গাড়ী মটৰ চটৰ বা বেয়া গৰম পাছত এতিয়া চলি আছে তিতে বোধহয় পুৰা লাইভ দেখি আছে কি হ'ব মানে বৰ্তমান লাইভ দেখি আছে বোধহয় আপুনি টিভিটো খুলি দেখা পাব আৰু ভঙা চুটি গৈছে মোৰ গৰমততো মই ঘৰত যোৱা ভাল আৰু চাইকেল টাইকেল চুৰ হ'ব পাৰে গেৰাণ্টি নাই বহুত ভাল লাগছে আপনার কারণে আমার দেশখান সুরক্ষিত আছে নহলে বা নহলা বাপরে বাপ
5 লাখ দিয়ক চাইকেলখন মই এইমাত্ৰ আহি পালোঁ সৰ্থেবাৰীৰ পৰা কিয় আহি বহুত ভাল লাগছে কিয় মামাই যদি গাড়ী পৰা নামলা হয় বিদ্যা কৈছোঁ হেণ্ডছেক এটা হ'লেও মাৰলোঁ 1 মিনিট মোৰ দেখিন চা আজি আমি মামাক লাগাল পাইছোঁ তেনে আমাৰ সেই মামাৰ কথা কোনা এই মামা হেমন্ত বিশ্ব শৰ্মা মামাক লাগাল পাইছোঁ তই কি ভাবছা আমাৰ মামাথেৰ মামা বুলি ভাবছা এই মামাক লগ ধৰলি তই কি কলি হৈ 2 আখাৰ মান অলপ বক্তৃতা দিয়কচোন মই সদায় কবিতা মাতপা দিয়া নাই দে ক সোনকাল ক এনজয় কৰলো আৰু ফটো নুঠলি হৈ অটোগ্ৰাফ ললো বাঢ়ি গৈছি মোৰ দুখৰ খবৰ মোৰ জিমৰ এটি ভাঙি গৈছে আপোনালোকক দেখে দি আছোঁ ক'ত গেল ঐ আৰু তুই ক'ত কষ্ট না ভাঙি পেলছা এটি চ ইমান কষ্ট কৰিছিলোঁ এতিয়া বহুত সময় যাব কম মেক্সিমাম 3 ঘণ্টা লাগবই তাৰমানে এটি বানতে 3 ঘণ্টা লাগবই মোৰ ইমান সময় আৰু বাপৰে বাপ ভ্লগ কিতে কৰিম আৰু এটি কিতে বানম হ'লেও জিংকে কি নহওক টাইম উলিয়াই ল'ম এলাকাত বাদ দিয়ক আহি আছে দুৰ্গা পূজা এই ভিডিঅ'টো মই অলপ দেৰিকৈ দিছোঁ কিয় মোৰ মোবাইলত নেট নাছিল মোবাইলৰ নেট শেষ হৈ গৈছে মই আজি ভৰাইছোঁ সেইকাৰণে ভিডিঅ'টো আজি আপলোড দিম মামাই 2 দিন আগতে আহিছে সেইকাৰণে মই এটি 2 দিন পাছত দিম আৰু মোৰ টেলেণ্ট বেলেগ না সেইকাৰণে বয়া নাপাব বাই বাই থেংকছ ফৰ ৱাচিং